हेलो गाइज नमस्कार সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি মই এটা ধুনীয়া ৰেচিপি বনাবলৈ গৈ আছো আপোনালোকৰ সৈতে মই শেয়াৰ কৰো বুলি ভাবিলো আপোনালোকে ভিডিওটো কেনে পালে জনাব তেনেহলে ভিডিওটো বলক ষ্টাৰ্ট কৰো এয়া আমাৰ ঘৰৰ ধুনীয়া সৰু মৰু নৰসিংহ জোপা খুব ধুনীয়াকৈ কলিয়াই থকা দেখিলোঁ তো মই নিচিঙাকৈ থাকিব নোৱাৰিলোঁ তো সেইকাৰণে দুখিলামান ছিঙিলোঁ আৰু পকৰি বনাবলৈ ভাল হ'ব বুলি ভাবিলোঁ তো সেইটো কাৰণে লৈ আহিলোঁ আপোনালোকক দেখুৱাইছিলোঁ নৰসিংহ পিঁয়াজ আৰু মচুৰ দালি আছিলে মই তিয়াই থৈছিলোঁ এয়া মই ধুনীয়াকৈ পিচি ল'লোঁ এয়া দেখিছেনে আপোনালোকে নিমখ চিমখ চব ধুনীয়াকৈ মিলাই ল'লোঁ এতিয়া মই আপোনালোকক বনাই দেখাম তেনেহ'লে ভিডিওটো চাই যাওক এয়া মই এতিয়া জুইত ধুনীয়াকৈ পকৰিকেইটা বনাই আছোঁ সৰু সৰুকৈ বহুত দিন পকৰি বনোৱা নাছিলোঁ অৱশ্যে ইমান ধুনীয়াকৈ বনাব জনা নাই পিছে ভিডিঅ'টো বায়ে কৰি আছিল বায়ে মানে চাহৰ লগত কিবা এটা খাওঁ বুলি কৈ আছিল তো সেইটো কাৰণে মই ধুনীয়াকৈ বনাইছোঁ চাহৰ লগত খাবলৈ এয়া বায়ে মানে ভিডিঅ'টো কৰি আছিল মানে যিহেতু মই ভিডিঅ'টো মানে অকলশৰে কৰিবলৈ মানে অলপ কষ্ট হয় সেইটো কাৰণে বায়ে মানে কৰি আছিল এয়া জুইতে বনাইছোঁ জুইত খাবলৈ ভাল হয় বুলি জুইতে বনাইছোঁ যিহেতু আমাৰ খৰিও আছে সেইটো কাৰণে জুইতে বনালোঁ আৰু এয়া ৰেডি কৰি দিলোঁ বনাই পকৰিকেইটা এতিয়া আমি চাহৰ লগত খাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগিছে তো সঁচাকৈ এয়া আমাৰ বাইদেউ খাই আছে মই বনোৱা পকৰি এনেকৈ ইভিনিং টাইমত চাহৰ লগত এনেকৈ কিবা এটা খাবলৈ পালে খুবেই ভাল লাগে খাবলৈ বহুত ক্ৰাঞ্চি আছিল আৰু টেষ্টিও আছিল আৰু মই নিজেই বনাইছোঁ আৰু মোক নিজেও ভাল লাগিল খাই ভাল লাগিছে নে সঁচাই খাই ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ